মই যে ফেচবুকত অনবৰতে হাতৰ কাম, চিলাই, হাতৰ এম্ব্ৰইডাৰী, গাৰ্ডেনিং, লেখা মেলা এইবোৰ যে আপলোড কৰি থাকোঁ, বহুতে ভাবে যে মই হয়তো ঘৰত একেবাৰে কাম নকৰোঁ, পাকঘৰত হয়তো মই নোসোমাওঁৱে। এইটো জানো সম্ভৱ? কিছুমানেতো মোক ডাইৰেক্ট সুধি দিয়ে, আজি ভাত কোনে ৰান্ধিছে কচোন? কিছুমানে ভাবে যে মই পাকঘৰত নোসোমাওঁ কাৰণে, ঘৰৰ কাম নকৰোঁ কাৰণে মই সেইবোৰ কাম কৰি থাকোঁ। মই বেলেগ একো নকওঁ। মই মোৰ নিজৰ মাৰ এক্সাম্পল এটা দিব খুজিছোঁ। আমি ঘৰত 4টা ল'ৰা ছোৱালী। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দেউতাৰ চাকৰি বহুত দূৰত আছিলে। বহুত দূৰত মানে দেউতা ৰাতিপুৱা যায় আৰু সন্ধিয়া আহি পায়। গোটেই দিনটো মায়ে অকলে ঘৰখন চম্ভালে। আমাক স্কুললৈ উলিয়াই পঠোৱা, দুপৰীয়া ভাত, ৰাতিৰ ভাত। তাৰোপৰি ঘৰত আমাৰ নতুন ঘৰটো সাজি আছিলে। দিনটো মিস্ত্ৰী যোগালীক চাহভাতৰ যোগান ধৰা। এইবোৰ কৰি ৰাতি যেতিয়া মায়ে আমাক পঢ়াবলৈ আমাৰ ওচৰত বহে, তেতিয়া মায়ে হয়তো ঊণ গুঠি থাকে, নহ'লে ৰাতি শোৱাৰ আগতে বিচনাত উঠি কিবা এম্ব্ৰইডাৰী কিবা এইবোৰ কৰি থাকে। আমাক মায়ে কোনোদিনে মানে প্ৰায় নিজে হাতেৰে চিলোৱা ফ্ৰকহে পিন্ধাইছিল, তাত এম্ব্ৰইডাৰীও কৰি দিছিল। গতিকে মই আন একো নকওঁ, ময়ো সেই মাৰেই ছোৱালী হওঁ। এতিয়া মই কি কৰি আছোঁ চাব নেকি? আজি লক্ষ্মী পূজা যে, এয়া মই পায়স বনাই আছোঁ চাওক। বহুত বেছি বনোৱা নাই, কাৰণ মোৰ বহুত বেছি ডাঙৰ বাচনো নাই। সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জনালোঁ।